हेलो गाइस আপোনালোকে স্বাগতম জনাইছো মোৰ ইউটিউব জুমি ব্লগলৈ আৰু আজি আলু সিজাই লৈছো তিনিটা আৰু পিয়াজ কিচি কিচি কৰি কাটি লৈছো মিডিয়াম সাইজৰ আজি আলুৰ সব দেখুৱাম এয়া পিয়াজত মই চালৰ গুৰি দি দিছো আৰু এয়া ধনিয়া জিৰাৰ গুৰি লগতে হালধিৰ গুৰি দি দিছো আৰু এয়া ৰেড চিলি লগতে সোৱাদ অনুসৰি কালজিৰা এচামুচ এই মিশ্ৰণখিনি মই ধুনিয়াকৈ সানি লৈছো মই ইয়াতে চালৰ গুৰি ব্যৱহাৰ কৰিছো কাৰণ ইয়া পিয়াজৰ পানীখিনি শুকাই যাব ধুনিয়াকে এ আপোনালোকে দেখিছে নহয় ইয়াতে মই বেসন 4 চামুচ এড কৰিছো লগতে এখিনি ধুনিয়াকে সানি লৈছো আৰু আলুখিনিত মই দিছো চাট মছলা আৰু ইয়াতে ৰেড চিলি দি দিছো অকনমান আৰু অকনমান সোৱাদ অনুসৰি নিমখ এখিনি মই ধুনিয়াকে সানি লৈছো এখিনি মই ধুনিয়াকে সানি লৈছো ইয়াতে ধুনিয়াকে লাৰু কৰি মই এতিয়া ধুনিয়াকে ৰেডি কৰি লম আপোনালোকে বাৰু এই ৰেচিপিটো খাই পাইছেনে আলুৰ সব এনেকৈ লাৰু আৰু ইয়াতে মই পিয়াজখিনি মই নিমখ দি দিছো এয়া 2 চামুচ মই বেসন আৰু ইয়াতে পানী দি কেনে মই ধুনিয়াকে মিশ্ৰণ এটা বনাই লম ইয়াতে লাৰু কেইটা ধুনিয়াকে এটা এটাকে লাৰি লাৰি এয়া মই নিমখখিনি সানি লৈছো লাৰুটো মই ধুনিয়াকে মিলাই লৈ ইয়াতে পিয়াজ মিশ্ৰণখিনি মই ধুনিয়াকে আৰু এবাৰ মই লাৰু পকাই লম ধুনিয়াকে আপোনালোকে চাই থাকক যদিহে ভিডিওটো চাই কিনে ভাল লাগিছে তেতিয়াহলে লাইক এটা শেয়াৰ এটা কমেন্ট এটা সাবস্ক্ৰাইব এটা কৰি দিব প্লিজ এয়া দেখিছে নহয় ধুনিয়াকে লাৰু বনাই আছো এয়া চাওক এয়া মই লাৰু ধুনিয়াকে ৰেডি কৰি ললো এয়া সৰু কেৰাহী এটা তেলত মই বহাই দি দিছো ৰিফাইন তেল ব্যৱহাৰ কৰিছো মই এয়া দেখিছে নহয় কি ধুনিয়া ৰঙা টিকটিকা খাও লাগিছে ন এনেকৈ আলহীক দিব পাৰে আৰু আপোনালোকে আজিলৈ ভিডিওটো ইমানেই বাই বাই